সকল তেখেতৰ হাঁহৰ ফাৰ্মখন হৈছে এইখন। এয়া দেখিছে হাঁহ আছে। লগাই লগাই দেহ মাই বলিয়া মোক কৰিলা। আপোনালোকে থাম্বনেইলখন চাই পেলাই ভাবিছে চাগে ঢোল, পেঁপা, খোল, নেগেৰা, তাল এইবোৰ বজোৱা কি ডাঙৰ কথা। কিন্তু আচল কথাত ক'বলৈ গ'লে সংস্কৃতিৰ ভিতৰত যি প্ৰতিভা লুকাই থাকে সেই প্ৰতিভা হৈছে আচল প্ৰতিভা। গতিকে আজি আপোনালোকৰ মাজলৈ তেনে এক শিল্পীক লৈ আহিছোঁ। গতিকে তেখেতৰ হাতৰ প্ৰতিভা, তেখেতৰ হাতৰ যিবোৰ নেগেৰা বজোৱা প্ৰতিভা, সেই সকলোবোৰ প্ৰতিভা আপোনালোকক আজি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। গতিকে আপোনালোকে চেনেলটোত নতুনকৈ আহিছে, ছাবস্ক্ৰাইব কৰিব, লগতে কাষতে থকা বেল বটনটো ক্লিক কৰিবলৈ নাপাহৰিব, যাতে আপোনালোকে নতুন নতুন ভিডিঅ' ন'টিফিকেশ্যনবোৰ পাই থাকে। আৰু ভিডিঅ'টো যদি ভাল পায় লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। এতিয়া আহক আমি ভিডিঅ'টো আৰম্ভ। উদিপ্ত নাথ, তোমাক আমাৰ চেনেললৈ স্বাগতম জনাইছোঁ। আৰু তোমাৰ সম্পূৰ্ণ পৰিচয়টো দিলে আমাৰ দৰ্শকসকলে খুবেই ভাল পাব। হয়, মোৰ নাম শ্ৰী উদিপ্ত নাথ, মোৰ ঘৰ কলিয়াবৰ, দেউচিলাবন্ধাত। মই বৰ্তমান হায়াৰ ছেকেণ্ডেৰী পাছ কৰি এতিয়া ঘৰতে আছোঁ। মানে এডমিশ্যন ল'বলৈ মই হেৰি কৰি আছোঁ, কিন্তু ল'ম আৰু এডমিশ্যন। তুমি কিমান দিন ধৰি এই প্ৰতিভাটোৰ লগত জড়িত? এনেকুৱা ধৰণৰ কিছুমান সংস্কৃতিৰ প্ৰতিভাৰ লগত জড়িত তুমি? এনেকুৱা সংস্কৃতিৰ লগততো মই ক্লাছ যেতিয়া 2য় শ্ৰেণীত পঢ়ি আছিলোঁ, 2য় শ্ৰেণীৰ পৰা মই নেগেৰা বজাইছোঁ, ঢোল বজাইছোঁ। তেতিয়াৰ পৰা আৰম্ভ কৰিছোঁ, আগলৈকে ৰাখি যাম আৰু। শেষ নাই আৰু, ইয়াৰ শেষ নাই মানে আগলৈ গৈ। আৰু তোমাৰ এই প্ৰতিভাৰ যোনে শিকাইছে বা কোনোবাটো গুৰু আছে তোমাৰ, সেই গুৰুজনৰ নাম উল্লেখ কৰিবা নেকি আমাৰ এই চেনেলত? মোৰ গুৰু এজনেই মোৰ দেউতা শ্ৰী মহেশ্বৰ নাথ। তেখেতৰ দেউতা মহেশ্বৰ নাথ আমাৰ কলিয়াবৰ প্ৰায় সকলো লোকে চিনি পায়। তেখেতৰ দেউতা বহুত ডাঙৰ সংস্কৃতিৰ লগত জড়িত, ভাওনা তথা বহুতো এক্টিঙৰ লগত জড়িত। তুমি আজিলৈকে ফাংচন প্ৰগ্ৰাম ক'ৰবাত পাইছা নেকি? ফাংচন প্ৰগ্ৰেমটো মই কৰিয়ে থাকোঁ। বহাগত ধৰা বিহু মাৰোঁ, বহাগত বিহুৰ। তাৰপিছত ধৰা মই নামৰ হ'লে নামৰ মাৰোঁ, হুঁচৰি, এনেকৈ নেগেৰা, ঢোল, খোলৰ যিমান যি আছে মানে এনেকৈ ফাংচনৰ লগত মাৰিছোঁ। মই তেনেকৈ মাৰিছোঁ। আকৌ হেৰিয়াতো গৈছিলোঁ, তোমাৰ ৰং চেনেলৰ উপাসনাত গৈছিলোঁ। তোমাৰ খোল বজাব গৈছিলোঁ মই, তাত নেগেৰা বজোৱা নাই, খোল বজাইছিলোঁ। দীপ্ত, আমি এনেকৈ কথা পাতি থাকিম। তাৰ আগতে আমি তোমাৰ ভাওনাৰ লগত জড়িত এটি সৰু ঢোল খোলৰ আমি শুনিব বিচাৰিম তোমাৰ পৰা। গতিকে শুনাই দিয়া, আমাৰ দৰ্শকসকলে খুবেই ভাল পাব। মই এতিয়া তোমাৰ শ্ৰীকৃষ্ণৰ মানে যিখন প্ৰথম শ্ৰীকৃষ্ণৰ আৰম্ভণি নাচখন, সেইখন অকণমান বজাই দিছোঁ। মানে সেইখন মোৰ আমাৰো বেলেগ, সকলোৰে বেলেগ বেলেগ, তাতে মানে ভুল নধৰিব আৰু বজাইছোঁ। ধন্যবাদ থাকিল তোমালৈ। খুব সুন্দৰকৈ তুমি এই প্ৰতিভাটো আমাৰ চেনেলত দেখুৱালা। খুবেই সুন্দৰ, খুব সুন্দৰকৈ তোমাৰ দেউতাই সংস্কৃতিৰে ভৰাই বঢ়াইছে তোমাক। এইখিনি ক্ষেত্ৰত তোমাৰ দেউতাক কি ক'বা আমাৰ চেনেলৰ যোগেৰে? দেউতাক মানে বহুত ধন্যবাদ, মানে কাৰণ মই যদি দেউতা নহ'লতো মই ইমানখিনি নোৱাৰোঁ আগবাঢ়িবলৈ। মোক যিমানখিনি আগবাঢ়িছোঁ তাৰ গুৰি দেউতা মোৰ দেউতাই। আৰু সেইটো কাৰণে মানে দেউতা তুমি মহান আৰু। দেউতা তুমি মহান, খুব সুন্দৰ কথা কৈছা। তুমি ভাওনা কৰিবলৈ যোন যোন জেগাত গৈছা বা প্ৰগ্ৰাম কৰিবলৈ যোন যোন জেগাত গৈছা, সেই জেগাখিনিৰ নাম উল্লেখ কৰিবা নেকি? জেগাখিনিৰ নাম মানেতো মইতো বহুত সৰুৰ পৰাই গৈছোঁ ন। এইবিলাক তোমাৰ ভাওনা হওক, এইবিলাকত হওক,
বহুত জেগাত গৈছোঁ, পাহৰিছোঁ হ'লেও মানে মোৰ প্ৰথমখন ভাওনা গৈছিলোঁ মই প্ৰথম মাঘিতাত গৈছিলোঁ কৰিবলৈ। সেইখন ভাওনাৰ নাম আছিল হেৰি মায়া চন্দন। মায়া চন্দনত মই তোমাৰ চন্দনৰ পাৰ্ট লৈছিলোঁ। তাত খোল বজাব যোৱা নাই, মই ভাও কৰিবলৈ গৈছোঁ। তাৰপিছত তোমাৰ নগাঁও গৈছোঁ। তাৰপিছত তেনেকৈ মানে গৈছোঁ আৰু, কিন্তু জেগাৰ নাম পাহৰি গৈছোঁ আৰু তোমাৰ ইমান মনত নাথাকে। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথা, আজি তেওঁৰ লগত এটা ভিডিঅ' বনাই আছোঁ এনেকৈ, কিন্তু সৰুতে আমি একেলগে ভাও কৰিছোঁ। মনত আছেনে তোমাৰ? একেলগে আমি ভাও কৰিছিলোঁ সৰুতে। পাহৰিব নোৱাৰা দিন আছিল সেইবোৰ। এতিয়া তুমি আমাক কি শুনাম বুলি ভাবিছা? মানে তোমাৰ হাতৰ যিবোৰ প্ৰতিভাৰ ভিতৰত অন্য এক প্ৰতিভা কি শুনাম বুলি ভাবিছা? অন্য মানে তোমাৰ ঢোলটো, বিহু, কাৰণ বিহু গৈছেহে, বিহু যোৱা বেছি 3 মাহ হৈছে বিহু যোৱা। বিহুটো নাপালোৱেই, সেইটো কাৰণে এতিয়া অকণ বজাই দিওঁ আৰু। বিহুটো নাপালোঁ যিহেতুকে, গতিকে বিহুৰ এটা খৰ চাপৰি তেওঁৰ হাতৰে শুনোৱা হওক। মই ঢোলৰ যিখন 32 চাপৰ খৰ চাপৰ সেইখন বজাইছোঁ, দীঘল চাপৰখন বজাই দিছোঁ। বাঁহীৰ ধুন এটা শুনো। দীপাংকৰ দাৰ লহৰ গীতটিৰ বাঁহীৰ ধুন এটা শুনাব বুলি কৈছে, নহয়নে বাৰু? অকণমান মানে দীপাংকৰ দাৰ যিটো লহৰ গানটো, সেইটো মানে তাৰ মিউজিকটো নহয় দিয়ক, মানে গানটোৱে অকণমান বাঁহী দি অকণমান সুৰ অকণ যোনটো বাঁহীৰ সুৰ শুনালে ধৰিব পৰা নাই বোধহয় বহুতে, গতিকে মই অকণমান গীতটি গাই দিছোঁ, সকলোৱে শুনিব। লহৰে 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 তোৰ খোজ লহৰে লহৰে, মৰম লগাই লগাই দেহ মাই বলিয়া মোক কৰিলা, তোমাৰ মিঠা হাঁহিতে দেহ মাই পগলা মোক দিলা, মৰম লগাই লগাই দেহ মাই বলিয়া মোক দিলা, তোমাৰ মিঠা হাঁহিতে দেহ মাই পগলা মোক দিলা, হবানে লগতি মোৰ বহাগতে পাতিমে বিয়া। সংস্কৃতিৰ লগত জড়িত যদিও বেলেগ কিবা কৰি আছা নেকি তুমি ইয়াৰ বাহিৰেও? বেলেগ কিবা কৰি আছা মানে মই বৰ্তমান পশুপালন, মানে সৰুকৈ হাঁহৰ ফাৰ্ম এখন খুলি লৈছোঁ ঘৰতে। হাঁহৰ ফাৰ্মখনকে কৰি আছোঁ আৰু। খুব ভাল কথা, পশুপালন কৰা খুব ভাল কথা। আমি হাঁহৰ ফাৰ্মখন আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। তুমি আমাৰ এই সৰু চেনেলটোৰ বিষয়ে কি ক'বা? তোমাৰ সৰু চেনেল মানে কোনো তেনেকুৱা সৰু ডাঙৰ চেনেল নাই তেনেকুৱা, মানে তোমাৰ ইয়াত ধুনীয়া ধুনীয়া ভিডিঅ' বনাই আছে, আৰু যদি ভিডিঅ'টো ধুনীয়াকৈ চাবলৈ বিচাৰে আপোনালোকেতো ভিডিঅ' চাবই, মই জানো বাৰু, ইও জানে ময়ো জানো, আপোনালোকে চবেই মানে ভিডিঅ'টো চাব, আৰু ইয়াৰ চেনেলটো এই ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি লগত থকা বেল বটনটো টিং ক্লিক কৰি দিব। থেংক ইউ ছ' মাছ। চ' দৰ্শকসকল, তেখেতৰ হাঁহৰ ফাৰ্মখন হৈছে এইখন, এয়া দেখিছে হাঁহ আছে। তোমাৰ ইয়াত কেইটা হাঁহ আছে এতিয়া বৰ্তমান সময়ত? বৰ্তমান মানে মই নতুনকৈ খুলিছোঁহে, বৰ্তমান তোমাৰ 60টা হাঁহ আছে এতিয়া। আছিলে মৰিলেও মৰে বাৰু, এতিয়া বৰ্তমান 60টা আছেগৈ, আৰু এই 2-এদিনত পোৱালি আকৌ ভৰাম মই। এইবাৰ অলপ বেছিকৈ ভৰাম মাঘৰ বিহুলৈ, লাগে যদি আহি যাব। লাগে যদি আপোনালোকে কণ্টেক্ট কৰিব পাৰে, ফোন নাম্বাৰ আছে ডেছক্ৰিপশ্যনত, আৰু ইউটিউব চেনেল এটা আছে, লিংকটো আছে ডেছক্ৰিপশ্যনত, আপোনালোকে চাব পাৰে, চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজিলৈ আহিছোঁ, ধন্যবাদ। থেংক ইউ, বাই বাই।